फिन सासे बर' फिसाया गोग्गाथाव बुब्लि लाबोदों। से खावसे बोसोर बैसोआवनो बिफाथि जानाय सासे बर' फिसाया दिनै नखरजों लोगोसे बयखौबो गोग्गाहोदों। बाक्सा जाराबारिनि आसिना बर'आ आसाम हकी हानजायाव सायख'जाबाय। आसिना बर'आ बावैसो आसाम हानजानि जानानै त्रिपुरा रायजोआव हकी गेलेहैगोन। आसिना बर'आनो जाबाय आसाम बाक्सा जाराबारिनि साफागुरि गोजौ फरायसालियाव थाखो 9आव फरायबाय थानाय सिमिलि बर'नि असे फिसाजो। से खावसे बोसोर बैसोआवनो बिफा गोमाजानानै दुखु खस्थयैब्लाबो बिमा सिमिलि बर'नि अननायाव फेदेरजाबोनाय आसिना बर'आ। आसिना बर'आ जलाबर स्पर्ट्स एकाडेमियाव हकी गेलेजेनदोंमोन। बेनिफ्रायनो बाक्सा जिल्लानि जानानै गुवाहाटीआव हकी गेलेहैयो आरो बिथांनि गेलेनायखौ मोजां मोननानै आसाम हकी हानजानिफ्राय आसिना बर'खौ सायख'नाय जायो। बिथांनि सायख'जानाया थारैनो थुलुंगाखांथाव आरो बयनिबो थाखाय गोग्गाथाव। नमस्कार, मोर नाम आसिना बर', मार नाम सिमिली बर' और गाँवर नाम जाराबारी, जिला बाक्सा। मैं सापागुरी हाई स्कूलत क्लास 8 छात्री। मैं प्रथमे जलागाँव स्पोर्ट्स एकाडेमीत हकी खेल खेलिছিলোঁ। तार পৰা मैं बाक्सा डिस्ट्रिक्टत হৈ गुवाहाटीলৈ हकी खेलिবলৈ গৈছিলোঁ। তাত মই আসাম টিমত সিলেকশ্যন হৈছোঁ। এতিয়া মই ত্ৰিপুৰালৈ হকি খেলিবলৈ যাম। নমস্কাৰ, আমাৰ ছোৱালী দেউতাকে 1.5 বছৰতে মাৰা গৈছে। এতিয়া মই বহুত কষ্টকে কাম কৰি হ'লেও মই তাক পঢ়বা দি আছোঁ। এতিয়া আৰু খেলা খেলিও ভাল লাগছে। এতিয়া আৰু বাক্সা জিলাৰ পৰা খেলা খেলিও সি যাব। এতিয়া মোৰ আৰু মোৰ হেৰিটোও ভাল লাগছে। ঘৰৰ কাৰণ মই ঘৰটো ময়ে চলি থাকোঁ। ছোৱালীগিলা আৰু মই হেৰি কৰি থাকোঁ, তাহাক পঢ়বাও দি থাকোঁ। আৰু তাৰপিছত মই আৰু কাম কৰি হ'লেও মোৰ বহুত কষ্টকে মই এতিয়া আৰু মই চলবা দি আছোঁ। এতিয়া খেলাৰ কাৰণে মই বহুত ভাল লাগছে। এতিয়া আৰু আসামৰ পৰা নাম শ্ৰী চন্দ্ৰ বড়ো। মই জলাগড় স্পোর্টস একাডেমির সভাপতি হয়। আমার জলাগড় স্পোর্টস একাডেমির পৰা তাই আচিনা বড়োয়ে গুৱাহাটীলৈ বাক্সা ডিস্ট্রিক্টর হৈ বাক্সা ডিস্ট্রিক্ট হকির হৈ গুৱাহাটীলৈ হকি খেলিবলৈ গৈছিল। তাত কোচিং কেম্প লগতে সিলেকশন আছিলে আৰু তাত তাই আসাম টিমত সিলেকশন হৈছে। আমাৰ বাক্সা ডিস্ট্রিক্টৰ হৈ 5জনী ছোৱালী তাত অংশগ্ৰহণ কৰিছিলে। এই 5জনী ছোৱালী আমাৰ জলাগাঁৱৰ স্পৰ্টছ একাডেমিৰ পৰা অংশগ্ৰহণ কৰিছিলে। সেইকাৰণে আমি খুব আনন্দিত হৈছোঁ। আমাৰ পোনপ্ৰথমে আমি জলাগাঁও স্পৰ্টছ একাডেমিৰ পৰা আমি ষ্টেট লেভেললৈ যিটো পঠাব পাৰিছোঁ, সেইটো আমাৰ জলাগাঁওবাসীৰ কাৰণে, জলাগাঁও অঞ্চলৰ কাৰণে খুব গৌৰৱ আমি কৰিব লাগিব। এতিয়া মই আমাৰ যিটো জলাগাঁও স্পৰ্টছ একাডেমি, আমি তাত হকী, ফুটবল, ভলীবল আৰু এথলেটিক্স কোচিং কেম্প আমি এতিয়া বৰ্তমান পাতি আছোঁ। যোৱা 20 তাৰিখৰ পৰা আমাৰ 5 মে'লৈ বাক্সা ডিস্ট্রিক্ট ধিয়চ দেৱাংগ মহুলাৰী ছাৰে উদ্বোধন কৰি গৈছে। এতিয়া আমাৰ প্ৰগ্ৰামটো চলি আছে, আজিও চলি আছে। এতিয়া যিসকল ছাত্ৰ ছাত্ৰী এতিয়ালৈকে যিটো খেলত টেলেণ্ট থাকি পেলাই এইটো সুবিধাটো পোৱা নাছিলে, এইটো সুবিধাটো আমি এতিয়া জলাগাঁও স্পৰ্টছ একাডেমিটো ব্যৱস্থা কৰিছোঁ। সেয়ে সমূহ গাৰ্জেনক, অভিভাৱকক মই অনুৰোধ জনাওঁ যে যিসকল অভিভাৱকে নিজৰ ল'ৰা ছোৱালীক খেললৈ পঠাব ইচ্ছা আছে, আমাৰ জলাগাঁও স্পৰ্টছ একাডেমিত আমাক যোগাযোগ কৰি নিজৰ ল'ৰা ছোৱালীক পঠাই যান। জলাগাঁও স্পৰ্টছ একাডেমিৰ সভাপতি হিচাপে আচিনা বড়ো যিটো হকী খেলি পেলাই আমাৰ বাক্সা ডিস্ট্রিক্টৰ পৰা আসাম টিমত সিলেকশ্যন হৈছে, সেইটোৰ কাৰণে আমাৰ জলাগাঁও স্পৰ্টছ একাডেমি হৈ মই তেখেতলৈ বহুত ধন্যবাদ জ্ঞাপন কৰিলোঁ। জলাগাঁও স্পৰ্টছ একাডেমি হৈ এইখিনিয়ে। गुन गोनां फरायसाफोरनिसिम मोनसे गोनां फोसावथाय। गुबुन गुबुन डिप्लोमा, इन्जिनियारिं, डिजाइनार आरो PhD डिग्रीफोरनि थाखाय क'क्राझार CITआव एडमिशननि अनलाइन रेजिस्ट्रेशन खालामनाया जागायबाय।
गुबुन गुबुन आयदानि डिप्ल'माजों लोगोसेयै बेचेलर अफ टेक्न'ल'जि, बेचेलर अफ डिजाइन, मास्टार अफ टेक्न'ल'जि, मास्टार अफ डिजाइन आरो डक्टर अफ फिल'सफिनि डिग्री खालामनो हागोन। मे दाननि 15 खालारावनो अनलाइन रेजिस्ट्रेशना थुंगेगोन। जुन दाननि 8 खालाराव एडमिशननि एन्ट्रेन्स आनजाद लानाय जागोन आरो जुन दाननि 25 खालाराव PhDनि एन्ट्रेन्स आनजादखौ लागोन। अनलाइन रेजिस्ट्रेशनखौ नोंथांमोना दिनैनिफ्रायनो www.admission.cit.ac.in आव खालामनो हागोन। आबुं मिन्थिनो थाखाय 7086187124 जानबुं अनजिमायाव जगाजग खालामनो हागोन।